Hello guys, welcome to my another vlog. আজি মই গৈ আছো মনিৰাম দেৱানত হৈ থকা ইন্টাৰনেশ্যনেল লিও এক্সপোলে যেটো 30 নৱেম্বৰ পৰা 18 ডিসেম্বৰলৈ চলিব আৰু আজি মই গৈ আছো লগকেজনে টিকেট কাটি থকা অৱস্থাত ভাবিলো মই ওচৰখিনি এবাৰ ভিডিও বনাই দিও পিছে টিকেটৰ দাম 30 টকাহে মাত্ৰ প্ৰথমবাৰৰ বাবে মই লিও এক্সপোলে আহিছো আৰু বিশ্বাস কৰক ইমান ধুনীয়া ধুনীয়া বস্তু বিভিন্ন দেশ পাৰ্টিসিপেট কৰিছে যেনেকৈ ধৰক জাপান আফগানিস্তান শ্ৰীলংকা থাইলেণ্ড দুবাই পাকিস্তানী ডিজাইনৰ সালৱাৰ কামিজ বহুত ধুনীয়া হয় পিছে দামটো হল বহুত বেছি 3000 পৰা আৰম্ভ কৰি বাকি ওপৰলৈ মূৰত লগোৱা ক্লিপ লগৰবিলাক দাম যেটো ফুটপাথত 20-30 টকাত আমি পাই যাওঁ ইয়াতে হে সামান্য বস্তুটোৰ দামটো আপোনাৰ 100 টকাৰ পৰাহে আৰম্ভ হয় মোৰ মতে সকলোৱে এনেকুৱা ধৰণৰ ইন্টাৰনেশ্যনেল এক্সপোলে যাব লাগে যদিও আপুনি একো কিনিব নিবিচাৰে কাৰণ এটো সদায় নহয় যে আপুনি এজন বাহিৰৰ মানুহ লগ পায় এটো এটা বিশেষ ধৰণৰ অভিজ্ঞতা হয় অকল বেলেগ দেশ বুলিয়ে নহয় ইণ্ডিয়াৰ বহুত ষ্টেটৰ পৰাও ইয়াতে আহিছে দোকান দিবলৈ যেনেকৈ ধৰক কাশ্মীৰ হওক पंजाब हक हरियाणा हक राजस्थान हक मणिपुर সেইবিলাকৰ পৰা আহিছে নিজৰ স্পেশালিটি বস্তুবোৰ ইয়াতে বিকিবলৈ 100 টকাৰ পৰা দাম আৰম্ভ হয় ইয়াতে সাধাৰণ কিচেন এটাৰ দাম 100 টকাৰ পৰা আৰম্ভ হয় কিয়নো বস্তুবোৰ আহিছে বাহিৰৰ দেশৰ পৰা বা বাহিৰৰ এটা ষ্টেটৰ পৰা সেইভাবে বস্তুবিলাকৰ দাম খুব বেছি মই প্ৰথমবাৰৰ বাবে এক্সপো চাইছো and my experience was quite nice I have met many people from different countries Afghanistan from Sri Lanka Thailand Afghanistan Dubai কিমান সামনিবৰ বস্তু যদিও একো কিনিব নোৱাৰিলো তথাপিও চাই খুব ভাল লাগিছে পিছে একো নাই চাকৰিৰ পিছত নিশ্চয় কিনিম যেতিয়া এক্সপো চাব আহো সুগাৰ চকলেট মজা লাগে এই মানুহজনে আকৌ মেজিক ট্ৰিক দেখাই আছে যদিও আমি নাচালো সময়ৰ অভাৱত এয়া দুবেৰ পাৰফিউম এইটো পাৰফিউম আমাৰ আছে ভিতৰত আপুনি 4টা হল পাব 4টা হল চোৱা হোৱাৰ পিছত আপুনি এই দুখৰ জায়গাত আহি পাব যত মেচিনাৰী বস্তুবিলাক বিকি আছে যেনেকুৱা ধৰক জিমৰ বস্তু হওক নাইবা সববাৰে বোলে এক্সপোত নতুন নতুন বিল্ডিং বনাই এবাৰ বোলে বুৰ্জ খলিফা বনাইছিল এবাৰ বা এইটো কি ঘৰ হয় হোৱাইট হাউচ হয় ন আৰু এইটো নাৰ্সাৰী হয় কি